দেৱপ্ৰতিম দলে স্বাগতম জনাইছোঁ দেৱ এবাৰৰ অন্য এটি ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁ মকৰঙত। আজিৰ দিনটোত আমি কি কৰোঁ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে সকলোখিনি দেখাইছোঁ। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বলক। আজি মোৰ লগত ভিডিঅ'টোৰ পিছে গৈ থাকক। যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। আজি ভিডিঅ'টো পৰা ধামাকা হ'বলৈ গৈছে, আপোনালোকে অকণো স্কিপ নকৰিব, এণ্ডলৈকে চাই থাকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ফাইনেলি আমি আহি উপস্থিত হৈছোঁহি। আমি আছোঁ আপোনাৰ আঠখেলীয়া মৰ নামঘৰৰ ফ্ৰণ্টে পথাৰখনত। এয়া দেখিছে আমাৰ আইৰণ পুল আমি পুতি থৈছোঁ। পুল পুতি কমপ্লিট হৈ গ'ল। আজি আমি পোষ্টত উঠিম, আকৌ পোষ্টত উঠি আমি তাৰ চেক দিম আৰু প্ৰথমতে ছেফটি বেল্ট লগাই লৈছোঁ, কাৰণ কাম কৰাৰ আগমুহূৰ্তত সাৱধানতা অৱলম্বন কৰাটো ভাল, গতিকে ছেফটি বেল্ট লগাই লৈছোঁ। আৰু হাতত আছে কাটকাও লৈছোঁ, ছেফটি বেল্টো লৈছোঁ। দুটাই প্ৰটেকশ্যন হ'ব, ওলমি থাকিবলৈ হ'ব ওপৰত। আৰু চেপা আৰু এয়া কি বুলি কৈছিলে? চেপা চাগে এয়া পোষ্টত উঠিবলৈ চেপা লৈ লৈছোঁ। আমি উঠিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। গৈ আছোঁ ধাৰণি পথাৰৰ মাজে আঠখেলীয়া নামঘৰৰ ফ্ৰণ্টত। আপোনালোকে যদি আঠখেলীয়া নামঘৰলৈ আহে মোক লগ কৰিব পাৰিব। আহি থাকক। এই আমাৰ কাউৰীটো আহি আছে, ক'লা কাউৰী। তাক আমি যেনে পিয়াক বুলি মাতোঁ। পিয়াকটো আচলতে অসমীয়াত কাউৰী হয়, তাৰ নাম কাউৰী। ৰেঞ্চ দিছনে বেটা? ৰেঞ্চ দুপাত দে। এই আমাৰ ক'লা কাউৰী। তোমাৰ আঠখেলীয়া বৰ নামঘৰত দবাকা বাজিছে। সেইটো পোষ্টত উঠিম। পোষ্টৰ উচ্চতা কিমান আছিল? 48 ফুট। 48 ফুটৰ ওপৰত মই দুৱাৰ দেখাম, দেখাম। আচলতে মই নেদেখাম, ওপৰত মোবাইল লৈ নাযাওঁ। বঢ়িয়া ধাননি পথাৰ। জীৱনত নাই চাকৰি নহ'লে কাম কৰি খাওক, কষ্ট কৰক, কষ্টৰ ফল সদায় মিঠা। এনেই ঘৰত বহি আজা বাজা ফেচবুক হোৱাটছআপ মোৰ দৰে চলালেও আপোনালোকে কাম কৰক, কাম কৰিলেহে আপোনালোকে ফল পাব। এয়া মই এতিয়া পোষ্টত উঠিম, চাই থাকক। যাত্ৰা আৰম্ভ। দূৰ আছে ন ওপৰলৈ? ল'ৰা এইডাল কাটকা বুলি কয়, লৈ লৈছোঁ। কাটকাডাল লগাই লওঁ। এইদৰে কাটকাডাল লগাই লওঁ। তাৰপিছত দেখা আছোঁ ভৰিত এইডাল লগাই ল'ব লাগিব। ভৰিত এইদৰে লগাই লওঁ। এইডাল ৰছী লগত নিব লাগিব, কাৰণ ৰছীডালে তলৰ পৰা গোটেই বস্তুখিনি উঠাব লাগিব। ৰছীডালেই গোটেইখিনি উঠাব লাগিব। সেয়েহে ৰছীডাল মই প্ৰথমতে ছেফটি বেল্টতে বান্ধি লৈছোঁ। আৰু এতিয়া মই যাত্ৰা এইখন লৈ যা, ৰেঞ্চ পিছত নিনিবি। এতিয়া যাত্ৰা আৰম্ভ কৰিবি। কৃষ্ণ প্ৰভু আশীৰ্বাদ কৰিব। আজি দ্বিতীয়বাৰৰ বাবে মই আইৰণ পুলত উঠিছোঁ। উচ্চতা বহুত ওপৰত। কেমেৰা দেখাই দিয়া কিমান ওখ, বহুত ওপৰত। মই এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। কৃষ্ণ প্ৰভু। Cameraman pa yung ganun.
ওপৰত কেনেকুৱা পাইছ হাৱা পাইছ নাই তলত গৰমটো বেছি নে ওপৰত হা বঢ়িয়া এটা মই বস্তুখিনি এটা এটাকে বান্ধি যাম দিয়া দিয়া ভিডিঅ'টো ইমানতে বাই বাই দি দে বাই বাই টাটা